লেতেৰা কৰি থৈছে নহয় ঘৰবোৰ মানে আমাৰ এইজনী একদম কাম নাই ক'তনো আছেগে মানে ভৰিৰ ওপৰত ভৰি তুলি একদম চেহেৰা ফিট কৰি থাকিব কাকনো দেখাইছে চেহেৰা এই চাওঁ তোক আজি ঘৰবিলাক চাফা কৰিব নাজান এই টাউনীয়া বোৱাৰী অনাতকে মানে ননাই ঠিক কৈছো নহয় তোক আজি মই আহক ল'ৰাটোৰ সঁচাই তোক ভৰিখন ভালকে শুনাই নাই নেকি এতিয়ালৈকে মই কি কৈ আছো ভিতৰখন গোটেই অৱস্থা নাই তাই ভৰিৰ ওপৰত ভৰি তুলি বহি আছে লাহেৰাম জাতি বোৱাৰী তাইক মই আনি তাইক ভৰিৰ ওপৰত ভৰি তুলি ইয়াত খাবলৈ আনিলোঁ এতিয়ালৈকে তাই মই কি কৈ আছো শুনাই নাই চেহেৰা দেখাবলৈ আহিলি কাক চেহেৰা দেখুৱাইছে বল কাম কৰগে বল কি বনাইছে এইবোৰ কি বনাইছে মোবাইল পিটিকি কি বনাইছা ৰ'বচোন ৰিলছ বনাম বুলি ভাবিছোঁ কেলে বকি থাকেনো কিমান ৰিলছ নবনা বনাবলৈ দেখোন নেপাওঁৱে মই আগতে মাহঁতৰ ঘৰত ইমান ধুনীয়া এনেকৈ বনাওঁ মায়ে মোক ধৰি দিয়ে হ'ব ইমান ৰিলছ বনাই ফালিব নালাগে হ'ব মই বনামেই মোৰ ৰিলছ বনাম বুলিহে আহিছোঁ মই বনামেই ৰিলছ বনাই ডেকা ল'ৰা পতাব নালাগে এটালৈ দেখোন আহিলিয়ে এতিয়া সময় নাই হ'ব বল কাম কৰ ভাত ৰান্ধিবলৈ আছে ঘৰ সাৰিবলৈ আছে গোটেইখন বাচন বৰ্তন ধুবলৈ আছে মই কিমান কৰিম চব বোৱাৰীয়ে বনাই দেখোন মই বনামেই শাহুৱক অকণমান শাহু বুলি মানিবি গম পাইছা নাই নহ'লে তোক আজি মই চাই আছোঁ তোক বহুত বেছি হৈছে এইকেইদিন হ'ব থাকক আপুনি বল ভিতৰ সোমা কাম কৰ ইমান গালি পাৰি থাকে কেলে যে আহিছিলোঁ সিহঁতৰ হ'লে মই মাক ফোন এটা কৰি মই কৈ দিওঁ লৈ যাবলৈ মালে ফোন এটা কৰিম এতিয়া মই হেল্ল' মোকতো কেন আজি শাহুৱে মোক বুঢ়ীজনীয়ে মোক বহুত গালি পাৰিলে মই ৰিলছ এটাহে বনাইছিলোঁ ৰিলছৰ কাৰণে আজি ইমান গালি পাৰিলে চিঞৰিছে গোটেই ওচৰৰ মানুহবোৰ শুনাইছে একদম মোক লৈ যোৱাহি মই নাথাকোঁ ইয়াত হয়নি কেতিয়াবা মই গৈ আছোঁ মই গৈছোঁ আজি দিমগৈ ছোৱালী তই তোৰ কাম আছে নাই কাম আছেনে নাই মোবাইলটো কাণতে লৈ অনবৰত ফোনকে কৰি থাকনে কিবাই কৰি থাকনে ভিতৰত কাম আছেনে কিবাই আছেনে খবৰ নাই যে তোৰ তই বোৱাৰীয়ে নে তই ছোৱালীয়ে নে তই কি কৰিবলৈ আহিলি এখন ঘৰলৈ ইমান যদি তোৰ ফোনত অনবৰত বিজি হৈ থাকিবলৈ কাম কেতিয়া কৰিবি কি তেনেকৈ কথা ক'বলৈ আহিছে মোক কি তেনেকৈ কথা ক'বলৈ আহিছে মই মাক চব ফোন কৰি কৈ দিলোঁ আহিছে ৰ'ব আপোনাৰ সেই চৰিত্ৰ কথা মই চব কৈ দিলোঁ কথা ক'বলৈ আহিলি তই আজিলৈকে মোৰ ল'ৰাই মোৰ নিজৰ চৰিত্ৰত ধৰা নাই তই বোৱাৰী হয় কিহৰ চৰিত্ৰত ধৰিলি মোক কিহৰ চৰিত্ৰত ধৰিলি তই মোৰ ঘৰৰ পৰা ওলাই যা মোৰ ল'ৰা থক মই ভাল ছোৱালী আনি বিয়া পাতি দিম ওলা আপুনি যাবলৈ গ'লে মই যাম মোৰ আপোনাৰ ল'ৰাহে আনিছে মই যাম নে আকৌ নেযাওঁ মই আপুনি গ'লে যাওক আপোনাৰ জীয়ৰৰ ঘৰলৈ গ'লে যাওক এইটো আপোনাৰ ল'ৰা ঘৰ ল'ৰাই খুৱাই আছে আপুনি খুৱাই থকা নাই নহয় মই নাযাওঁ এইটো কাজিয়া মানে হৈ আছে নেকি অথনি ফোন কৰিব মানে এতিয়ালৈকে কাজিয়াই কৰি আছে নে সিহঁতি ঐ ছোৱালী কি হৈছে তহঁতৰ ইমান যে তহঁতৰ কাজিয়া যে ছোৱালী কি হৈছে তহঁতৰ ইমান ৰাস্তালৈকে মাত শুনি যে গৈছে যে তহঁতৰ ইমান কাজিয়া হৈছে যে ঐ বিয়নী কি হৈছে ইমান কাজিয়া আপোনালোকৰ কাজিয়া বোলে ফোনতো তাই কান্দি কৈছে বোলে কাহিলে ইন্দনি বিন্দনি শুনো তাই লগালে বমা বেলেগ কথা নক'ব গম পাইছেনে আৰু ছোৱালীজনী ইমান ইয়াত মোক কান্দি থাকিবলৈ দিয়া নাছিল নহয় আপুনি ভালকৈ ছোৱালীজনীক নিজৰ জীয়েকৰ হিচাপত মৰম কৰিব নোৱাৰে নেকি ছোৱালীজনী ইমান শাস্তি দিছে কান্দিব দিছে ছোৱালীজনী অৱস্থা থাকিলে খিনাই অৱস্থা দেখি খাবলৈ নাই দিয়া নে কি হৈছে ইমান খঙালে আপুনি কেলৈ তেনেকৈ ছোৱালীজনীক শাস্তি দিছে
হ'ব হ'ব আপোনাৰ ছোৱালী ইমান মৰমৰ লৈ যাওক মই ইমান হেৰি কৰিও তাইক মই মোৰ ঘৰখনত নিজৰ বোৱাৰী হিচাপে ল'ব নোৱাৰিলোঁ তাই নিজৰ ভেমটোৱে থাকে লৈ যাওক ইমান মৰমৰ যিজনী নেলাগে আজিৰ পৰা মোক লৈ যাওক যামগৈ বৈ যোৱাই ফোন কৰি দিবি ফোন কৰি পেলাই যি ক'ব লাগে কবি আৰু মোৰ ঘৰ ৰাখিম মোৰ ইমান টেনশ্যন নাই বৈ আমি যাওঁগৈ বৈ নালাগে এনেকুৱা দাম কাচিয়া খাবলৈ আঐ দেহি গ'লগে ভালেই হ'ল ময়ো আজৰি হ'লো মোৰ ল'ৰাও শান্তি আজিৰ পৰা মোৰ আৰু একদম শান্তি আৰু দেই এইজনীৰ লগত কিমাননো যুঁজিবি আৰু কৈ মোৰ আমনি আজিৰ পৰা বৰ ভাল পালোঁ আৰু দেই বৰ ভাল পালোঁ আৰু বুজিছেনে আপুনি বহকচোন এইবোৰ আৰু মই এই বোৱাৰীজনীৰ লগত নোৱাৰিছো গম পাইছেনে তাইক আজি মাকে মাতি পঠিয়াই দিলো যক তাই কি তাকে বিয়নীক অহা দেখিছিলোঁ তাৰপিছত আহিয়ে লগে গুচি গ'ল তাইক লৈ পিনি একেবাৰে গ'লগে নেকি গ'লগে এইজনী মানে নোৱাৰে থাকিব ইয়াত গম পাইছেনে একদম আৰু তাইক মই নোৱাৰিছো আৰু তাই একদম নিজৰ মতে চলিবলৈ বিচাৰে মোৰ ল'ৰাটোকো তাৰমানে জীয়াই তেজ খাইছে এজনী আনি মই বিপদত পৰিছোঁ গ'লগে ভালে হ'ল গম পাইছেনে আজিৰ পৰা মই আজৰি আৰু দিয়কচোন মই তামোল এখন আনো ভালেই হ'ল দে আগতে বৰ লোকক শিক্ষা দি থাকে লোকৰ বোৱাৰীৰ কথা বৰ কৈ থাকে এতিয়া নিজৰ দুজনীক আকৌ আপোন কৰি ল'বলৈ নোৱাৰিলে ভালেই হ'ল দে এতিয়া আকৌ দেখিছে নাই চাগে মোৰ লিখীয়া নহয় হয়নে আমাৰজনী বাৰু ইমান হেৰি নহয় তেওঁ বুলি আৰু ক'তনো ভাল হ'ব আজিকালি বোৱাৰী ক'ত পাবা ইমান আমাৰজনী আৰু মই আমনি লাগিলে আৰু এই গাঁও আজি সেইকাৰণে চঞ্জাই দিছোঁ আৰু গাঁও ভালেই হৈছে মোৰ আজৰি লগতে আৰু গোটেই একদম ল'ৰাটো আজৰি হ'ল আৰু ল'ৰাটোৱে মোৰ একদম তাৰমানে শান্তি নাপায় আৰু থাকিবলৈ এইজনীৰ পৰা গোটেই মানুহে নক'বলৈ নাই লছটোল হৈ থাকে আপোনালোকৰ ঘৰখনত ভালেই হ'ল দিয়ক ভালেই হ'ল মোৰ আজি মনটো মানে ইমানে ফূৰ্তি লাগিছে নহয় এক পঠিয়াই মই তাৰমানে ক'ত থাকিম ক'বই পৰা নাই ফূৰ্তিতে এপাক নাচিবলৈহে মন গৈছে আৰু